Hello everyone, welcome to my channel. আজি হৈছে day 3 in Srinagar and we are heading towards Pahalgam. এয়া হৈছে শালিমাৰ বাগ শ্ৰীনগৰতে আছে আমাৰ হোটেলৰ পৰা ওচৰতে। ইমান ধুনীয়া গাৰ্ডেনখন, ইমান ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ আছে। আমি ইয়ালৈ আহি পেলাই ট্ৰেডিশ্যনেল ড্ৰেছেছ পিন্ধিলোঁ, ট্ৰাই কৰিলোঁ, ফটোশ্বুট কৰিলোঁ, বহুত ধুনীয়া আছিলে। ফটোবোৰ পাৰিলে মই একদম লাষ্টত দি দিম, চাই ল'ব হা। আমি নহয় শ্ৰীনগৰত আৰু এদিন থকা প্লেন বনাইছিলোঁ বাট ফেইল্ড, কাৰণ বায়ে ছুটী লৈ আহিছিলে ন জবৰ। চ' বাৰ আৰু ছুটী নাপালে, সেইটো কাৰণে আনফৰ্চুনেটলি আমি আকৌ ঘূৰি আহিবলগীয়া হ'ল। বাট এনিৱেইজ উইল চেৰিছ দিছ মোমেণ্ট ফৰ এভাৰ। এই গাৰ্ডেনখন নহয় বহুত ডাঙৰ হয়। আমি নহয় গোটেইখন এক্সপ্ল'ৰ কৰিব নাপালোঁ বিকজ আমাৰ হাতত টাইম কম আছিলে আৰু আমি ট্ৰেডিশ্যনেল ড্ৰেছতে মানে অকণমান টাইম গুচি গ'ল কাৰণে আমি অকণমান দূৰলৈ এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ। বাট এনিৱেজ নেক্সট টাইম আকৌ আহিলে ফৰ চিয়'ৰ আকৌ আহিম। আৰু এই গাৰ্ডেনখনৰ টিকেট ছিষ্টেম হয় পাৰ পাৰ্চন এডাল্ট 24 rupees নেকি আই গেছ, আৰু চিলড্ৰেনক 12 rupees। এইখন হৈছে ডাল লেক। আমি ডাল লেকতো থাকিলোঁ বাট সেইটো এপিছ'ড মই অকণমান পিছত, দুদিনমানৰ পিছত দি আছোঁ। আমি পেহেলগাম গৈ থাকোঁতে শ্ৰীনগৰতে মন্দিৰ এখন পালোঁ, আমি তাতো সোমালোঁ মন্দিৰটোত। আমি মন্দিৰটো একদম ওপৰলৈ নগ'লোঁ বিকজ 250 ষ্টেয়াৰকেজ আছিলে, 250 ষ্টেয়াৰকেজ বগাই যাব লাগিব। আমাৰ পৰা নহ'ল বিকজ মই হিল পিন্ধি গৈছিলোঁ, বুটছ, আৰু প্লাছ আমাৰ তাত টাইমো কম আছিলে, ত' আমি আনফৰ্চুনেটলি নোৱাৰিলোঁ যাবলৈ। বাট ভাল লাগিলে গৈ। অকণমান গ'লোঁ হা, 20 নে 25টা ষ্টেয়াৰ্ছ গ'লোঁ। আমাৰ টাইম কম আছিলে, মেইন ৰিজন সেইটোৱে। টেম্পলটো আছিলে শংকৰাচাৰ্য টেম্পল, মানে নামটো। ইয়াত কিন্তু য'ত য'ত মন্দিৰবোৰ আছে ন, তাৰ ৰাস্তাবোৰ কিন্তু বহুত ধুনীয়া হয়, একদম অকোৱা পকোৱা, একদম দুইফালে গ্ৰীনেৰী, এইপিনে পাহাৰ, এইপিনে ব্লু স্কাই। চিনেৰীটো মানে ৱৰ্ডছত ক'বলৈ নোৱাৰোঁ মই, মানে একদম চকুৰে দেখা যোনটো মানে ভিউ হয়, চকুৰে দেখা যোনটো এক্সপিৰিয়েঞ্চ হয়, সেইটো মুখেদি কোৱাৰ লগততো কম্পেয়াৰেই নহয়। এইখন হৈছে গোটেই মন্দিৰৰ এনভাইৰনমেণ্টটো, সেই ওপৰত আছে একচুৱেলি টেম্পলটো। ইয়াতে কিন্তু মই আৰু বাই ঝালমুড়ি খালোঁ। আমি মানে য'তে ৰখাই মানে তাতে মানে কিবা না কিবা খোৱা হয়, মই আৰু বা মানে তামাম খকুৱা। এয়া আমি পেহেলগামলৈ আহি থাকোঁতে লাঞ্চ কৰিলোঁ। এয়া মই, মা পাপাই মছলা ডোচা খালোঁ, বায়ে খাইছিলে আলু টিক্কি চাট। টেষ্টি আছিলে দেই, মানে ভাল আছিলে ৰেষ্টুৰেণ্ট হিচাপত, কাৰণ এইবিলাক খানা ষ্ট্ৰীটত খাই বেছি ভাল লাগে, বাট ইট ৱাজ গুড। এইখন আছিলে ৰেষ্টুৰেণ্ট। আমি পেহেলগাম অলৰেডি পালোঁগৈ বাট হোটেলে পাবলৈ আৰু দেৰি আছিলে। মোৰ নহয় য'তে ট্ৰিপ মানে মোক যদি সোধে কি কেনেকুৱা জেগাত যাবলৈ মন আছে, মইতো সদায় কওঁ কি মাউণ্টেইন প্লেচেছ আৰ মাই ফেভৰেট। ঠিক আছে, কাৰণ আপুনি য'তে যায়, য'তে ৰখে, যোনটো ৰেষ্টুৰেণ্টতে যায়, যোনটো হোটেলত যায়, তাৰ ওৱান এণ্ড অনলি ভিউটো হৈছে মাউণ্টেইনছ, এণ্ড আই লাভ মাউণ্টেইনছ। এয়া আমি আৰু এটা মন্দিৰত সোমাইছিলোঁ বাট বাৰু মই নোসোমালোঁ ভিতৰত বিকজ উই আৰ ভেৰি টায়াৰ্ড। মা পাপা গ'ল। মন্দিৰটোৰ ভিতৰত নদী এখনত চাওকচোন, ইমান মাছ, মানে কোটি কোটি মাছ আছে, মানে দেখিয়ে কিবা লাগি গৈছে, হয়নে? এইখিনি আছেই। মায়ে মাছকেইটা খানা খুৱাই আছিলে, চাওকচোন গোট খাই গ'ল কেনেকুৱা একদম ছ' মেনি ফিছেছ। ফাৰ্ষ্ট টাইম মই ইমানগাল ফিছেছ একেলগে দেখিছোঁ, নাইচ। এয়া হৈছে মন্দিৰটোৰ ভিতৰকণ।
জাষ্ট লুক আমি ক'ত পালোঁ, আমি পালোঁহি এপল ভেলী, এপল গাৰ্ডেন। এই গোটেইকণ এপেলৰ গছেদি ভৰ্তি। মই সুধিছিলোঁ ইয়াতে কেইটা আপেলৰ গছ আছে, ইয়াত এৰাউণ্ড 100 এপেলৰ গছ আছে আৰু গোটেই গছত আপেল লাগি আছিলে আৰু লিটাৰেলি চাওকচোন। আই ৱাজ লাইক ক্ৰেজি হৈ গৈছিলোঁ দেখি পেলাই। মোৰ মন গৈছিলে গোটেই গছৰ পৰা আপেলবোৰ ছিঙি খাই পেলাওঁ, বাট ফাইন লাগিব, পইচা দিব লাগিব ছিঙি খালে। পৰি থকাবোৰ আমি খাইছিলোঁ, বহুত জুচি, বহুত টেষ্টি, অৰ্গেনিক হয় ন, একদম দৰৱ চৰব নিদিয়া, একদম পূৰা পিয়'ৰ এপল। কি কিউট লাগিছে। ইয়াত ৱেডাৰটো বহুত ঠাণ্ডা হয়, ফ্ৰেছ। মোৰ মন গৈছে ইয়াতে ঘৰত বনাই থাকিয়ে যাওঁ নেকি চব না। এয়া আমি খাইছোঁ এপল জুচ, ন' চুগাৰ, ন' এডেড চুগাৰ, নাথিং, অকল এপল জুচ। এয়া হৈছে এপেলৰ চাটনি, এপেলৰ আচাৰ, এপেলৰ জেম, উইদাউট এডেড চুগাৰ, নাথিং, মানে একদম পূৰা পিয়'ৰ হেল্ডি অৰ্গেনিক আচাৰ, চাটনি, জেম আৰু এপেলৰ জুচটো কি টেষ্টি, মানে মই কি ক'ম মানে। अखरोट और एप्पल, वॉलनट और एप्पल जैम। जी हाँ सर, और इसमें शुगर नहीं है सर। जी हाँ। खाली हरी लहसुन का ही है या कुछ और भी? खाली हरी ये तो यहाँ घर घर पौधे लग जाते हैं। বেছি ভাল जैसे हमारे इधर नहीं है, एप्पल है। गर्म मौसम में एरिया है अभी कई जैसे हमारे इधर अलग खेती है, इधर अलग कोई यहाँ पे वो कर रहे हैं, बाग के अंदर है। जी हाँ सर। सहारनपुर का आम सुना है, हमारे उधर आम होता है दशहरी। जी हाँ मैम। आपका यहाँ में कितना पेड़? আমি এপল ভেলীৰ পৰা ওলালোঁ আৰু সেইখিনি জেগাৰ চবৰে গাৰ্ডেনত খালী এপলৰ গছ, একদম ভৰকে এপলৰ গছ, মানে ইপিনে চাইছোঁ এপলৰ গছ, ইপিনে চাইছোঁ এপলৰ গছ, আগপিনে চাইছোঁ এপলৰ গছ, পিছপিনে চাইছোঁ এপলৰ গছ, মানে একদম পূৰা এপলৰ গছৰ মানে একদম লিমিটলেছ। এয়া হৈছে কিউট কিউট ভেড়া ছাগলী, অ' মা ইমান কিউট। सही सही सी है, छोटी छोटी सी हाइट है। এয়া আমি পালোঁহি আমাৰ পেহেলগামৰ হোটেলত। এয়া হৈছে হোটেলৰ একদম 360 ভিউ। দুৱাৰখন খুলিয়ে আমাৰ এখন বেড মাৰি লৈছোঁ আৰু দৰ্জাখন যাতে বাহিৰৰ পৰা কোনো আৱাজ নাহে। এয়া হৈছে আমাৰ বেড, হৈ দৰ্জাখন হৈছে বাথৰুমলৈ যায়, সেইখন হৈছে আমাৰ ৰুমৰ উইণ্ড'খন। এয়া হৈছে টিভিৰ কেবিনেটটো, টিভি আছে, এইপিনে গৰম পানীৰ জাৰ আছে, এইপিনে অকণমান থৈছোঁ আৰু বস্তু, লাগতিয়াল বস্তু। এইটো হৈছে আমাৰ ৱাৰ্ড্ৰপ, এটেচড ৱাৰ্ড্ৰপ। আৰু এটা কথা কি গম পায়নে, আমাৰ মেট্ৰেছত নহয় হিটাৰ আছিলে, গম পায়নে। আমাৰ একদম আমি যে শুবলৈ আহিছোঁ, মানে একদম মেট্ৰেছখন পূৰা গৰম, মানে একদম কজি ফিল আহিছিলে। এয়া হৈছে ভিউ ফ্ৰম আৱাৰ ৰুম। ইমান ধৰিব নোৱাৰিব কাৰণ ৰাতিয়ে হৈ গ'ল অলমষ্ট আমি পাওঁতে। এয়া হৈছে আমাৰ ডিনাৰ ইন পেহেলগাম। পনীৰ বাটাৰ মছালা আছিলে, জিৰা আলু আছিলে, জিৰা ৰাইচ আছিলে, ৰুটি আছিলে, চিকেন আছিলে, তাৰপিছত প্লেইন ডাল আছিলে, পিঁয়াজ আছিলে, নিম্বু আছিলে। অ' মাই গড, ভেৰি টেষ্টি, একদম ঘৰৰ খানা খোৱা যেন লাগিলে। আৰু এয়া হৈছে আমাৰ ৰুমৰ পৰা ভিউটো মানে দিনত। এইটো পিছদিনাখনৰ হয়। আমি এতিয়া আজি গৈ আছোঁ টু চামৱেৰ এলছ, আমি পেহেলগামত এদিনে থাকিলোঁ। তো সেয়া আমাৰ হৈছে এইটো ৰুমৰ পৰা ভিউ। দিনত দেখাই দিছোঁ, অকণ কালি দেখাওঁতে আন্ধাৰ আছিলে ন। চ' আজিলৈ ইমানেই আছিলে, কাইলৈ আকৌ লগ পাম, বাই, ষ্টে হেপী।